কথা কয় একো বিশ্বাস নকৰে একদম এইখিনি তোৰ এলেকা নেকি? এইখিনি গোটেই অঞ্চলটো তোৰে কুকুৰৰ এলেকা থাকে। তই কিয় আগুৱাই আহিছা? মই ভিডিঅ'ত ল'ম নহয়তো। Hey guys, welcome back to our vlog. বাকি আজি বহুত দিনৰ মূৰত আহিলো নাকি ৰম একেদিন কলেজৰ কাৰণে আমি আহিব পৰা নাই বাকি এটা ভিডিঅ' যাব নতুনকে যাব এই দুদিনৰ ভিতৰতে যাব আৰু তাৰমানে অলপমান কাম চলি আছে ভিডিঅ'টোৰ এতিয়া বৰ্তমান আমাৰ হোৱা নাই নেকি তাৰে পিছত এতিয়া আজি আমাৰ প্লেন আছে আৰু আমাৰ পূজা চলি আছে শনি পূজা চলি আছে ডাঙৰকে অলপ তাৰমানে তাতে অলপ দেখুৱাম আৰু অলপমান কলেজখনো দেখুৱাই দিম আজি সিদিনা যে আমি ভিডিঅ' এটা কৰিছোঁ আপোনালোকক দেখুৱাম আমাৰ কলেজৰ কিন্তু আজি বেছি চলি নাই এটা ব্লগটো আহিলে আপোনালোকে দেখা পাব আৰু কি বুলি কয় আজি যাই লওঁ আমি দেখুৱাই আছোঁ আপোনালোকক শনি পূজা আৰু বাকী আমি নিৰ্যাসনৰ দেখুৱাম আমাৰ জাগাখিনি দিয়ক আমি আৰু দীঘলী পুখুৰীৰ নিচিনা আমাৰ এইটো জাগা আছে এইয়া ইমান চব ষ্ট্ৰীট ফুড ইমান ৰাতি হ'লে খোলে পুৰা 5টামান বজাত যদি চলি যায় একদিন হেলি খুৱাম তেওঁলোকে আমি খাম চাব আপোনালোকে নাই অলপমান চিবাখান জিলিপ হৈ গ'ল কিবা আছে দে গাইজ লগ পাই কিবা লগ পাই আছে ৰ'ব তো গাইজ এতিয়া আমি অবিনাশনৰ ঘৰত যাই আছোঁ আৰু জানে আমি কাপোৰখিনি চেঞ্জ কৰি ল'ম এতিয়া কাপোৰখিনি চেঞ্জ কৰি লৈ পেলাই যাই আছোঁ আৰু এই চাওক গাইজ এইখিনিতে মোৰ কিছুমান ৰিলো আহি যায় এইখিনিতে জেগাখিনি নাই কি গাইজ কি ফেমাছ মানুহ ৰিল বনা ৰিল মানে মোৰ ৰিল নহয় গাইজ বাইকখনৰ ৰিল বনা আৰু এতিয়া যাই আছোঁ আৰু আগৰ ফালে তাৰমানে এই ৰাস্তা অলপমান বেয়া এই তাতে পথ বন্ধ আমি এটা জানে এই চাইডেদি নহয় বা আগেদি যাই কিনে এনেকৈ ঘূৰি যাম শনি মন্দিৰ হ'লে যাম মিৰ্জাত গাইজ ৰাস্তাৰ কমি নাই মিৰ্জাত মই শুনা মতে 120টাৰ ওপৰ ৰাস্তা আছে সৰু সুৰা সঁচা কথা সেইটো গাইজ যাই আছোঁ আৰু সেই 120টাও যদি দেখুৱাম না আপোনালোকক গাইজ মোটামুটি 1K পাৰ হৈ যাব ইমানকৈ এটা ৰাস্তা আছে এটাকে যদি দেখুৱাম আৰু গাইজ অবিনাশে বোলে এতিয়া এইফালে নিব ব্ৰহ্মপুত্ৰ আগেদি নহয় এইফালে লৈ ব্ৰহ্মপুত্ৰ আৰু গাইজ আপোনালোকক আমাৰ ষ্টেডিয়ামখনো দেখুৱালোঁ এইফালে নাযাওঁ অলপ যাই আছোঁ এই পথ বন্ধ কানা সগুন সেইটো এটা ৰাস্তা দেখা নাই মিৰ্জাত গাইজ ৰাস্তাৰ কমি নাই তো গাইজ চাই থাককচোন আমি গাইজ কাপোৰ চেঞ্জ কৰি কিনে আপোনাক লাগাল কৰি আছোঁ স্পটত নহয় ক'লে আমাৰ ঘৰত লাগাল কৰি আছোঁ গাইজ কি কওঁ গাইজ দিয়ক গাইজ চাই থাককচোন গাইজ চাই থাকক গাইজ আৰু গাইজ আমাৰ হায়াবুছা সিদিনা এক্সিডেণ্ট হোৱা গাড়ী ভাল হ'ল এতিয়া দিয়ক গাইজ চাই থাককচোন গাইজ আৰু চাওক পাহাৰ মালিয়াতাৰ বুকু জাগা ৰাস্তা মানে ইয়াতে অভাৱ নাই সঁচা কথা যদি গাইজ আমাক কোনোবাই যদি পুলিচেও খেদে বা চুৰ ধৰিব লাগে এতিয়া যদি চুৰ কমছি যদি লোকেল হয় যদি ঘেণ্টাও ধৰিব নোৱাৰে চুৰক লোকেল যদি হয় চালানি হ'লে পাৰব লোকেল হ'লে ঘেণ্টাও ধৰিব তো তাতে আমি অলপ কৰি আছোঁ তো গাইজ এতিয়া অবিনাশনৰ ঘৰ পালোঁ আৰু অবিনাশনৰ ঘৰ পাই কিন্তু এতিয়া গাইজ মোৰ চলা পিন্ধি খেলে মোকে লেবেল লিখি তো গাইজ মোক নকয় না মই এতিয়া কাপোৰ চাপোৰ চেলুৱে জেগাত ঠেলা মাৰিব চবেই পাৰে এইখিনি তোৰ এলেকা নেকি এইখিনি গোটেই অঞ্চলটো তোৰে কুকুৰৰ এলেকা থাকে সিংহৰ নাথাকে বুজিছা সিংহৰ বুলি নহয় তুমি কি সিংহ নেকি সিংহ নেকি আটা ভাই দেখুৱাচোন তো কিয় আগুৱাই আহিছা মই ভিডিঅ'ত ল'ম নহয়তো গাইজ কি ক'ব লাগছি গাইজ মাৰিম না কওক মোবাইল আছে নহ'লে গাইজ এতিয়া কৈ শেষ কৰি থ'ব পাৰিলোঁ হয় কিন্তু নথওঁ চাওক না হাতত চাওক উৰিয়াম চুৰ কৰি খাই আছে গাইজ ময়ে বুটা গাছডাল সঁচা কথা ক'লোঁ এই ক্লাছ 6 না 4ত পুতি গৈছিলোঁ অবিনাশ সঁচা কথা কৈছোঁ কাই উঠছিল গাছডাল ই যি কথা কয় একো বিশ্বাস নকৰে একদম এডিয়ান পায় তাৰমানে মই কওঁ এটা কথা ইৰ মুখ আৰু একেই আৰু বাকীখিনি নকওঁ আপোনালোকে বুজে যদি বুজিব মাৰি মাথা ভাতেদি খাই থাক গাইজ এই মই একযোৰ চেণ্ডেলো কিনিব লাগে এতিয়া আমি যাই থাকোঁ নেকি প্ৰথম এলা ওপৰত ঠেঙাটো কৰি ল'ম নহয় ফাৰ্ষ্ট টাইম আমি বিজয়নগৰত যাম মই একযোৰ চেণ্ডেল কিনিম আহোঁতে ফাৰ্ষ্ট ওপৰত হ'লে সুমি পেলাই আমি এই কি বোলে বঙৰাৰ শনি মন্দিৰত আমি লগ পাই আছোঁ এতিয়া যাই থাকোঁ আমি বৰষুণো আহি আছে লাহে লাহে গাইজ আজিও বৰষুণ এৰা নাই জানো সঁচা কথা যোনদিনাই ভিডিঅ' মই এটা বস্তু দেখুৱাই দিম গাইজ
এই চাওক প্ৰথমে এই চিন চাওক লাডাখৰ আৰু এইয়া ৰাস্তা লাডাখ এই গাড়ী গাইছ দেখুৱাই দিয়ক এই গাড়ী ফাঁচিছি জুম কৰি দেখুৱাই দিছাং মই জুম কৰি দিং দিছোঁ এইফালে এই চাওক গাইছ এই এখন গাড়ী ফাঁচিছি এতিয়া গাইছ এখন গাড়ী ওলাবৰ কাৰণে কেৰেং মাতবা লাগব জানা নাই লাগবই হা তোৰ বাইকখন দিব পাৰিম কিন্তু হায়াবুছা নহয় সিদিনা গাইছ মোৰ গাড়ীখন বাইকখন ফাঁচিছি গাড়ী ফাঁচা নাই বাইক ফাঁচিছি এনেকুৱা পুৰ আৰু এতিয়া বেকিয়াৰ বাচি বেকি কি হয় মুখখন দি জিভাখন ঘূৰো বেছি আৰু কথা কৈ নাটকো আমি যাই থাকোঁ আৰু আধা ৰাস্তা লগ পাম না কি তাৰে পিছত ফাৰ্ষ্ট বিজয়নগৰত যাওঁ চেণ্ডেল কেনেকুৱা লাগে আপোনালোকক দেখুৱাই আছোঁ দিয়ক আমি যাই থাকোঁ এতিয়া বৰ্তমান এইটো চিমি আমাৰ চিমি আজি গাইছ এই মোটাবেৰে মাৰ খাইছি কি কৈছে জানা মোৰ হেডফোনডাল গোটেই কাটি কুটি উৎপাত একো নাই দিয়ক গাইছ এইটো আমাৰ কাউৰী দিয়ক গাইছ আমি যাই থাকোঁ এতিয়া এই গাইছ আমি মন্দিৰ আহি পালোঁ এতিয়া এইমাখান গোটাই দোকান বাকী ইয়াতে আমাৰ কাষতে এখন লাষ্টলা কলেজ আছে না কলেজৰ পৰা আহি কিনে ডাইৰেক্ট দৰ্শন কৰি আছে ইমান গোটাই ষ্টুডেণ্ট আৰু বাকী ইয়াতে নাম হ'ব এই ঠেকি দিয়া যে এটা যে নামতীয়া যে নতুনকৈ যে আহিছে এইটো আজি ৰাতি নামো হ'ব বাকী এতিয়া বেছি কথা কৈ নাথাকোঁ কপিৰাইট লাগিব পাৰে বাকী দেখুৱাই আছোঁ মন্দিৰৰ ভিতৰতে যাওঁ এইটো মন্দিৰটো আৰু বেছি সময় নকৰোঁ আৰু এটা সেয়া কৰি কিনে বঙৰা ফালেও গুচি যাওঁ তাতেও লগ আছে কেইটামান তাতেও লগ আছে তাতেও চেম পূজা হৈ আছে কিন্তু এইটো অলপমান ডাঙৰ হৈ ডাইৰেক্ট নকওঁ এইটো কাৰণে আমাৰ বহুত আগৰ পৰা মন্দিৰ আছে কিন্তু এই চব মানে এইখিনি অনলাইনত বুলিয়ে ক'লোঁ এইখিনিতে বহুত ডাঙৰ এটা চব সেইটো বহুত পূজা হয় বহুত আগৰ পৰা কি মানুহ আকৌ সুধিব ট্ৰাই কৰিম ৰ'বচোন কেনেকুৱা লাগিল মন্দিৰত আহি দিয়ক লগ পাই আছোঁ এইটো ভিতৰৰ মন্দিৰ এটা ক'লো আমাৰ মূৰত কথা দেখিছে চাগে আৰু ইমান নাহিব পাৰে তাতে চাউণ্ড হৈ বহুত চাউণ্ড হৈ আছে সেইবাবে এতিয়া আমি ডাইৰেক্ট গাইছ আপোনাক তাতে লগাল কৰি আছোঁ ৰ'ব বহুত চাউণ্ড হৈ আছে মানে মানুহ আছে বহুত মন্দিৰত সেৱা কৰাওঁতে মোটামুটি 10 মিনিটমান লাগে বহুত সময় লাগিলে একো নাই তাতে আপোনাক দেখুৱাই আছোঁ তাতে তো গাইছ এই কি কয় এখন বঙৰাৰ শনি পূজাখন আমি ভিতৰত গ'লোঁ বেছি নেদেখুৱালোঁ দেখুৱাই দি পেলাই যাই থাক তই মই দেখুৱাই আছোঁ এই চাওক এই দোকান চোকানো বহিছে আৰু কিন্তু এই ওপৰ হালিতকৈ সৰু আমি ডাঙৰ বুলি ভাবিছিলোঁ কিন্তু ওপৰ হালিতকৈ সৰু হয় কিমান ডাঙৰ বুজাই ভগৱান এটাই আমি এটা সেৱা এটা ল'লোঁ মানে আমি এতিয়া এটা সেৱা ল'লোঁ এই বাকী আমি ইয়াতে নেদেখুৱালোঁ কাৰণ একেই বুজা না কি দেখাত একেই আৰু টেণ্ট হাউচটো একেই হয় সেইকাৰণে ভাবিলোঁ যাওঁতে দেখুৱাই দিম তাৰপিছত আমি বেছি দেৰি নকৰিলোঁ না এতিয়া জানে মোৰো গাইছ খাল হ'ব আছে আৰু তাৰমানে আমাৰ এটা লগৰে নতুন এটা গান ওলাব গান ওলালে তাৰমানে সেই মিউজিকৰ কাৰণে কিবা এটা কাম আছে কিবা বোলে ইনষ্ট্ৰুমেণ্ট এটা বজাই দিব লাগে হ'লে আমি তাতে যাই লওঁ না কি তাতে দেখুৱাই আছোঁ কি বজাওঁ কেনেকুৱা গান হয় আমাৰ নতুনকৈ পাব আৰু আমি এটা কথা পাতি আছোঁ তাৰমানে তাতে যাই আমি কথা পাতি আছোঁ আপোনালোক দেখুৱাই আছোঁ অলপমান ৰাস্তাটো দেখুৱাই আৰু গাইছ একেদিন আৰু ভিডিঅ' ইমান লেটকৈ আহিব কাৰণ মোৰো তানে পৰীক্ষা চলি আছে পৰীক্ষা আৰু মোৰ কলেজ চলি আছে বৰ্তমান সেইটো অলপমান লেটকৈ কিন্তু জেগাটা আহিব আৰু একদম ভালেই আহিব ভিডিঅ' আহিয়ে থাকিব নাহাকে নাথাকে কিন্তু যেনেকুৱা আমি একেদিন একদিন দুইদিন 3 মূৰত আহি থাকে সেনেকৈ আমাৰ এতিয়া নাহে না 5 দিন 6 দিন সেনেকৈ আহিব কিন্তু আহাত আহিব আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আৰু যদি এটা ভিডিঅ'ত যদি আপোনালোকে যদি কমেণ্ট মাৰে যে সদায় মানে কি 2 দিনৰ মূৰে ভিডিঅ' লাগে যদি কমেণ্ট মাৰে আৰু কমেণ্ট বেছি নালাগে আমি যদি 30টা কমেণ্ট আহে 30টাও নালাগে 15টা কমেণ্ট আহে আমি 2 দিনৰ মূৰে ভিডিঅ' দিবা ট্ৰাই কৰিম খালি কমেণ্ট 15টাৰ ওপৰত আহিব লাগিব এইটো আপোনালোকৰ হাতত আৰু ভিডিঅ' সদায় পাই নে কি দেৰিকৈ পায় তো চাই থাককচোন গাইছ আমি তাতে লাগাল কৰি আছোঁ খা লং ডাল দেখুৱাই দিম নহ'লে ভিডিঅ'টো বহুত হৈ যাব খাওঁ ল'ব আছে সিহঁতৰ গৰুৰ আছে তাৰমানে গৰুৰ কাৰণে তাৰমানে সদায় লৈ যায় লৈ কিনে আজি এতিয়াই পাম তাৰমানে এইটোতে লৈ পেলাই আমি ডাইৰেক্ট যাম নাকি দিয়ক গাইছ চাই থাকক তো গাইছ এতিয়া আমি অবিনাশৰ ঘৰ আহি পালোঁ আৰু অবিনাশে এতিয়া ড্ৰাম বাজাব আৰু আহি গ'ল সেই কৌশিক চাহিদ আৰু এই নাম কি নাই নাম অনিৰ্বাণ তো
মইতো গাইজ নাজানো মোক অভিনাশ নাই মাতলা আৰু আমি খাজা লৈ আহিলোঁ আৰু এতিয়া অলপমান অভিনাশ এতিয়া অলপমান প্ৰেক্টিচ হ'ব আৰু প্ৰেক্টিচ অলপমান হ'ব তাৰ নতুন গান এটা বনাই আছে হ'লে মিউজিকটা একবাৰ চাই লওঁ কেনেকুৱা লাগে নেকি বস্তুখিনি চাই লওঁ তাৰপিছত আপোনাক লাগাল কৰিছোঁ তালৈ ডাইৰেক্টটো পনে এটা বানাই সি তই বনাইছা না আমাৰ এই কৌশিকে বনাইছে কৌশিকে তাৰমানে আগৰ পৰাই গান চান গায় আৰু তাকে ফুৰ এই কথা চব কৌশিকৰ তাকে মিউজিকটা একবাৰ চাই লওঁ আমি কেনেকুৱা হয় মানে ডাইৰেক্ট গানটোতো এতিয়া উলিয়াব নোৱাৰোঁ না হয় না এতিয়া কৌশিকে বানাই গান যদি মোৰ মোবাইলত ওলাই যায় দিগদাৰ হৈ যাব সেইকাৰণে আৰু গোটাইখিনি নেদেখাওঁ জাষ্ট কেতিয়াবা হঠাৎকৈ এটা বাজানা বজাই দিয়া দিম ভাল লাগিলি আৰু কৌশিকত যদি অনুমতি হয় না কি কৌশিক কমেণ্ট লাগব আৰু কৌশিকত যদি অনুমতি হয় তেতিয়াহে দিম গাই কৌশিক অনুমতি আছে না এই সৰু চাই এটা জাষ্ট নাই নাই কিছুমান নাই এটাই দিম জাষ্ট এটা বাজানা দিম গান নিদিওঁ হয় নে নাই তই চাই থাক আৰু তো গাইজ ৰাতি হৈ গ'ল আৰু আমাৰ বহুত সময় হৈ গ'ল অবিনাশ ঠাইত থাকি থাকি আৰু এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নেকি আপোনালোকৰ সঁহাৰি লাগিব আমাক নেকি আৰু নতুন গানো আহি আছে আপুনি দেখুৱা চাব পাব আপুনি অলপমান এই চাওক গাইজ কিন্তু এই পথটো আমাৰ অলপমান বেছিক টাইপৰ নেকি আমি পুৰা গাড়ী চাড়ী লৈ দিম না গাড়ী লৈ দিম মানে চাইছে এখানে আনলো পিয়াক না নৰি দিয়ক গাইছ এতিয়া আৰু বেছি দেৰি নকৰোঁ ইয়ে ঘৰত গ'লে যাব লাগে মই ঘৰতে আছোঁ বৰ্তমান দিয়ক আমি দিয়ক গাইজ আজি আৰু বাই বাই আৰু ভিডিঅ'ত আমি লগ পাইছোঁ 15টাৰ ওপৰত কমেণ্ট হয়তো ভিডিঅ' বনোৱাৰ চেষ্টা ভালকৈ কৰিম আৰু যদি নেদে আমাৰো মন চন অলপমান আমাৰো মনে কিনততো নহয় না সেইকাৰণে লাহে লাহে কৰিব লাগিব চাই থাকিব আপোনালোকে আৰু ফোনো আহি আছে মোৰো ঘৰৰ পৰা দিয়ক আৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই গাইজ